নমস্কাৰ, মই আজি আহিছিলোঁ গমেৰী শান্তিপুৰলৈ আহিছিলোঁ। এইটো এটা ধুনীয়া একদম পূৰা কাজিৰঙা হয়, মানে কাজিৰঙা চাপৰি ন। একদম মই দেখাম ধুনীয়াকৈ আপোনালোকে এবাৰ চাব। মই দেখাইছোঁ মানে কিমানটো পাই দেখাইছোঁ। এইয়া এইখন ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে চাপৰি কিমানটো ঢুকি পাইছোঁ মই দেখাইছোঁ। ধুনীয়া একদম পূৰা ইমান ধুনীয়া পৰিৱেশ, মানে বোলে দুটাল হাতী আছে, হাতীও ওলায়। এডাল তাৰ দেখিছে নহয়, তাকে অসুবিধা হয়। আৰু ইয়াৰ চাওক গোটেই চাপৰি নিচিনা। মোৰ লগত দালিজন দাদা আছে। আপোনাৰ ঘৰটো অকণ ইয়াতে নহয় জানো? ঘৰ আপোনাৰ ইয়াতে? মোৰ ইয়াতে হয়। ধৰক হাতীটো এতিয়া ওলাই জানো? এতিয়া নোলায়, ৰাতি সন্ধিয়া 6টা বজাৰ পিছৰ পৰা ওলাই ন? ঘৰটো ভাঙে নেকি? ইমান প্ৰব্লেম নিদিয়ে, কেতিয়াবা অসুবিধা পালে ভাঙিবও পাৰে। কেতিয়াবা ভাঙে ন। গতিকে এইজন দাদাক আমি আহিছিলোঁ, তেখেতৰ ঘৰলৈকে আহিছিলোঁ মই চব্জি নিম বুলি। সেইজন কিন্তু দাইছি অলপ পকিছে আৰু বুঢ়া হ'লোঁ, বুঢ়াটো হৈছে। গতিকে তেখেত বহুত মৰমীয়াল হয়। কওকচোন বাৰু, গাঁওখনৰ বিষয়ে চব্জি খেতি সকলোৱে কৰে ন? হয়। আমি চব্জি ছিঙা ওচৰলৈ যাওঁ নেকি এপাক? বলক যাওঁ। আমি চাওক এয়া পটল খেতি, এয়া পটল লাগিছে আৰু এইটো পটল খেতি, এইটো পটল, এয়া পটল খেতি কৰিছে। এইখন চাহ বাগান। চাওক, মই সদায় এই খেতিয়ৰ বস্তুবিলাক দেখাই থাকোঁ। আপোনালোকে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেলটোত। BD গহপুৰ আছাম বুলি আছে। এতিয়া চাওক বেঙেনা, বেঙেনা খেতি কৰিছে। এয়া বেঙেনা লাগিছে, এইটো আমাৰ বেঙেনা খেতি কৰি আছোঁ। গতিকে ভাল লাগিছে বেঙেনাখিনি। আমাৰ খুৰা এজনে বেঙেনা ছিঙি আছে। অ' খুৰা, বেঙেনা ছিঙিছে? বেঙেনা খেতি আপোনাৰ কৰি আছে? কৰি আছে। কিমান বছৰ হ'ল? হৈছে আপোনাৰ 20-25 বছৰ। ঠিকে আছে। 20-25 বছৰ বেছি হৈছে, কম হোৱা নাই। খুৰাই 20-25 বছৰ বেঙেনা খেতি কৰি আছে। বেঙেনাই লাগিছে বাৰু, ভাল ভাল বেঙেনাই আছে। তাৰপৰা আপোনাৰ এইয়া চাহ খেতি, এয়া চাহপাত এয়া আপোনাৰ প্ৰতি ঘৰে ঘৰে আছে চাহপাত। এয়া চাওক চাহপাতৰ খেতি কৰিছে। এইটো চাওক চাহপাতৰ খেতি কি ধুনীয়াকৈ কৰিছে খেতি। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।